হলাশদিয়া ব্ৰিজৰ পৰা অকণমান এইফালে মানে ব্ৰিজখন পাৰ হৈ জাষ্ট আহিছোঁ আৰু এখেতসকলক লগ পালোঁ এইখিনিতে আৰু ভাল লাগিলে তেখেতসকলেও ইয়াৰ ফটো উঠিলে কিন্তু ভাল লগা কথাটো এইটোৱে যে আমি এতিয়ালৈকে যিমান প্ৰচাৰ কৰিছোঁ খুব পজিটিভ ৰিজাল্ট এটা পাইছোঁ যিহেতু আমাৰ মানে মই নিজৰ মোৰ প্ৰডাকশ্যনৰ ছিৰিজ এখন আহি আছে ৱেব ছিৰিজ বাপুকণৰ বিলৈ আৰু আমি মাঘ বিহুতে ৰিলিজ দিম বুলি ভাবিছোঁ অকণমান কাম বাকী আছে গানৰ বাকী আমাৰ মোবাইলতে চাব পাৰিব আপোনালোকে চিনেমা হললৈ নালাগে বাৰু যাব ডি চিনে প্ৰডাকশ্যনৰ বেনাৰত গতিকে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু নামটো এবাৰ কৈ দিওঁ বাপুকণৰ বিলৈ আৰু ভিডিঅ'টোৰ যোগেদি অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ ইমান ঠাণ্ডা হিমত মই প্ৰত্যেকবাৰে আমি তেওঁতো চিৰিয়েলৰ যোগেদি আৰক্ষীক সন্মান কৰি কাম কৰিয়ে আহিছোঁ ছাৰসকলে সকলো জানে আৰু এইসকলে এই হিমত ইমান ডিউটি পালন কৰিছে সদায় চেলুট জনাওঁ অসম আৰক্ষী